Hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোলৈকে দুৰ্গা পূজা বহুত শুভেচ্ছা থাকিল সকলোলৈকে। আৰু আজি আমি যাওঁ দৰ্শন কৰিবলৈ দুৰ্গা মাক। তাৰ বাবে ৰাতিপুৱাই শুই উঠিলোঁ, এয়া গা পা ধুৱাই নাই, ধুই মেলি ওলাই যাওঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, তেনেকৈ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এইফালে লৈছে শৰাইখন লৈছে, তাৰপিছতে আমি এইফালে কলপাত চলপাত লৈছোঁ। কিন্তু পামগৈ আৰু আমাৰ ঘৰৰ পৰা 5 মিনিটমান লাগেহে মণ্ডপলৈ। এফালে ভিনদেউ আহিলে, ভিনদেউৱে ধুতি চোৱা লগা লৈছে। বাহঁতে যিহেতু শৰাই দিব যে, সেইকাৰণে পূজা মণ্ডপলৈ বুলি আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়, জাষ্ট 5 মিনিটমান লাগে আৰু তো পটককৈ পাওঁগৈ। কিন্তু যিটো আমি বহুত সোনকালে আহিলোঁ, 7:30 মানতে ওলাই আহিলোঁ। চ' মানুহবিলাক বিশেষ নাছিলে বৰ বেছি, সেইকাৰণে আমি অলপমান এনেই ঘূৰি থাকিলোঁ। আপোনালোকে চাব দেই লাষ্টৰ ফালে। ইফালে মই এটা পিন্ধিছোঁ কুৰ্তি লগত এটা পেণ্ট, আৰু ইয়াৰ চেলেং এখন লৈ আহিছোঁ। মাহ প্ৰসাদটো এখন শৰাইত যিমান যি লাগে চব অনা হ'ল, কিন্তু আপেল আৰু ইয়াৰ নাচপতি মানে থাকি গ'ল। সেইদিনাখন যিটো ৰাতি বজাৰ কৰা হ'ল যে, এইটো নাপালে, দোকান বন্ধ কৰি দিয়া হ'ল আমাৰ ইয়াতে। ওচৰতে আৰু ওচৰ দোকান আছিল যে, সেইকাৰণে আজি ইয়াৰ যোগাৰ কৰি লোৱা হৈছে। আৰু সেইফালে ভিনদেউৱে কিনি আছে। ভিডিঅ'বিলাক কৰোঁতে মানে চবতে চাউণ্ডটো জানো কিয় নাহিলে, সেইকাৰণে ভইচ অভাৰ দি দিবলগীয়া হৈছে। কেতিয়াবা এনেকৈও শুনিব লাগে নে কি কয়। তো দোকানৰ পৰা কিনি লৈ তাতে ধুই মেলি ইয়াতে সজাই দিছে ঘৰৰ পৰা। সেইকাৰণে পানী বটল লৈ আহিছিলোঁ আমি, আৰু যিহেতু বহুত সোনকালে আহিলোঁ যে, সেইকাৰণে দোকান মানে বিচাৰি পোৱা নাছিলোঁ, চব বন্ধ কৰি থোৱা আছিলে। ফাইনেলি এখন পালোঁ বাৰু, তাৰ পৰাই কিনি লোৱা হ'ল। সেৱা সৎকাৰী হৈ গ'ল, ধূপ চাকি জ্বলাই পেলাই ইয়াৰ এতিয়া শৰাই দিও আহিলে। আৰু এইফালে মই লৈ আহিছোঁ ধূপ চাকিখিনি। যিহেতু ৰাতিপুৱা আহিলোঁ, মানুহ সেইকাৰণে ইমানো ভিৰ হোৱা নাই। এইফালে চাওকচোন, ফটো মাৰিবৰ কাৰণে এইবিলাক মই ইয়াতে থ'লোঁ। এইফালে বাহঁত বহিলেগৈ, তো ময়ো যাওঁ বহি লওঁগৈ। ত' তাৰপিছত আপোনালোকক আকৌ লগ পাম। ঘৰত ভাত চাত খাই একো নাহিলোঁ কাৰণে ইয়াতে এতিয়া চকলেট এটাকে খাইছোঁ। ঘৰত একো ভাত খোৱা নাহিলোঁ যে, ৰাতিপুৱাইতো আহিলোঁ, সেইকাৰণে ইয়াতে মণ্ডপত বেছি মানুহ হোৱা নাই, ভিৰ ভালেই হ'ল, পটককৈ কৰিব পাৰিলোঁ। এতিয়া সেইকাৰণে চকলেট এটাকে দিছে, চকলেটকে খাই লওঁ। ঘৰত গৈ পিনে ভাত খাব লাগিব। আজি ঘৰত মায়ে কুকুৰা মাৰিছে, চকলেট খাইছে। এইফালে আমাৰ শৰাই আকৌ আধা ঘূৰাই দিয়ে যে, তাকেই দিছে। সৰুটো মণ্ডপ এইবাৰ ডাঙৰকৈ নাপাতিলে আমাৰ ইয়াতে। এইফালে আকৌ বা লগৰ মই যে গৈ থাকোঁ, প্ৰিয়া বা, মানে মিনি ব্লগত যে এদিন দেখাইছিলোঁ, তো তাইকে দেখিলে। চ' বা মানে প্ৰিয়া বা আহিলে বাক লগ কৰিবলৈ বুলি। বাই যিহেতু ভিনদেউ মানে ডিউটি তালৈ যাবগৈ, সেইকাৰণে প্ৰিয়া বাই মাথা মাৰিছে যে বাৰ্থডে কি হ'ব, মানে বা আকৌ বাৰ্থডে আহি আছে। ভাবিছোঁ বেলুন চেলুন কিবা এটা লওঁ, তাকেই দোকান এখনত আছে। বেছি মই পতা নাই ইয়াতে মেলা যে, সেইকাৰণে অলপ কিবা এটা কিনো। এনেকুৱা ট্ৰেণ্ডিঙত থকা ক্লেকচৰকেইটা মোৰ ওচৰত আছিলে, কিন্তু সেইকেইটা ডাঙৰ হ'ল। মানে বাহঁতে গুৱাহাটীৰ পৰা যে লৈ দিছিলে, তেতিয়াই মানে সেইকেইটা আৰু। কিন্তু মোৰ চুলিখিনি যিটো টাক্কৰ হয়, সেইকাৰণে মানে ক্লেকচৰটো ডাঙৰ হয়, মোৰ কাৰণে ঢিলা হৈ যায়। তো এনেকুৱা সৰু এটা কিনি ল'লোঁ। লগতে বাই কিনিলে লিপষ্টিক, আৰু মই এতিয়া চুটকি এটাই কিনি লৈছোঁ খাবলৈ। মানে মুখখন মিঠা কৰি যাব লাগে ন ক'ৰবাৰ পৰা অহাৰ পাছত। পালেতো চুটকি নে কি কয় নাজানো। অঁ সেইটোৱে, সেইটো খাই আছোঁ আমি। খাই ভাল লাগে দেই, মোৰ চেনি গুটি আছে সৈতে। ঘৰত পূজা বুলি মায়ে মাৰিলে, এইটো চাগেতো কুকুৰা চাগেতো দেখা নাই মই। আৰু এইফালে কলিজা, এইবোলো পেটু ভাজি চাগে। পৰা আহি খাব লৈছোঁ, এয়া চাহকে একাপ খাই যাওঁ। এইফালে বৌয়ে কিবা আনিব গৈছে বোলে খাবলৈ, হেপিতে আনিব গৈছে চাগে। এতিয়া আমি ৰখি লৈছোঁ অলপমান গাইজ। এজনী মই, আমি ঘৰৰ ওচৰত
আগতে পূজা চাই পেলাই কণ্টিনিউ নকৰিলোঁ পূজাটো আকৌ আহিলোঁ নাজিৰাত চাবলৈ বুলি পূজা মণ্ডপ আৰু যিমান বোকা চাওঁ গোটেই বোকা পানী বৰষুণ দি দিলে যে সেইকাৰণে এইখন হৈছে মেলাখন ভিতৰতে ঢেৰ দোকান আছে আমি বেছি নুঘূৰিলোঁ আৰু ইমান বৰষুণ দি দিলে যে গোটেই বোকা হৈ গ'লগৈ সেইকাৰণে কি কি কিনিলে আপোনাক ঘৰত দেখামগৈ তেতিয়া আমি পালোঁ সেয়া শিমলুগুৰিত চাইছোঁহি এইফালে লৈ ল'ব আহিছোঁ তাৰপিছতে ল'ব আহিছোঁ এয়া বুঢ়ী মালে ল'বলৈ আহিছে